গাইজ ৱেলকাম টু মাই ভ্লগ। আজি মই গৈ আছোঁ চ'ল' ডেট। ক'ত যাওঁ কি কৰোঁ আহকচোন ভ্লগটো চাই লওঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি যিহেতু গণেশ চতুৰ্থী তো অফ আছিলে, ভাবিলোঁ গণেশ মন্দিৰ যিহেতু ওচৰতে আছে তাতে যাওঁ, এবাৰ দৰ্শন দি আহোঁ, চবৰে মংগল কামনা কৰি। তো চাই থাকিব ক'ত যাওঁ কি কৰোঁ। মই ৰেডি হৈ গ'লোঁ। আজি মোৰ এইটো আউটফিট, এটা চিম্পল কুৰ্তি পিন্ধি লৈছোঁ। কেনে লাগিছে জনাবচোন। মই গৈ আছোঁ গণেশগুৰিত থকা গণেশ মন্দিৰটোলৈ। চবেই চিনি পায়ে বাৰু, ইয়াত দেখিছেনে ইয়াৰ ইমান ধুনীয়াকৈ সজাই থৈ দিছে। কাষতে থকা দোকানকেইখনৰ পৰা মই অলপ বস্তু কিনি ল'লোঁ, মানে চাকি ধূপ ধূনা জ্বলাবলৈ। তো এয়া দেখিছেনে ভিতৰৰ মন্দিৰটোত ইমান ধুনীয়াকৈ সজাইছে। যিহেতু আপেল ফ্ৰুটছবোৰ কিছুমান মানুহে দিয়ে বেয়া হৈ যায়, চ' ইহঁত মানে ইমান ধুনীয়াকৈ আইডিয়া কৰি ফুলৰ লগত ডেক'ৰেশ্যন কৰি দিছে। আৰু দেখিছেনে ৰাইজ, ইমান ভিৰ, ইমান মানুহ। ইয়াতে আহি মনটো কিবা এটা ভাল লাগি গ'ল। যিহেতু ভাবি আছিলোঁ গণেশ চতুৰ্থীৰ দিনা আহিম, চ' ফাইনেলি আজি মিলি গ'ল টাইমটো আৰু আহি গ'লোঁ অকলে। এয়া দেখিছেনে গণেশ বাবাৰ ঝোলা, ইমান মৰম লাগিছে। ইয়াতে চবে গাখীৰ ফুল এনেকৈ দি পেলাই পূজা কৰি। এয়া সেৱা কৰি হৈ গ'ল। ভাবিলোঁ দুটামান বজাৰ আছিলে, তো দুটামান বজাৰ কৰিয়ে লৈ যাওঁ। সেই ভাবি মই আহি গ'লোঁ স্মাৰ্ট বজাৰলৈ। একাপ চাহ আৰু পেষ্ট্ৰি এটা খাই মই ৰুম আহি গ'লোঁ। মন্দিৰৰ পৰা আহি পালোঁ। আহি দেখিছেনে কেনেকুৱা ঘামি গৈছোঁ, ইমান গৰম লাগিছে। তাৰপিছত এতিয়া ভাত খাই আহিলোঁ তলত, যিহেতু বাহিৰত তেনেকৈ একো খোৱা নহ'ল। চাহ খালোঁ আৰু এনেকৈ কিবা কিবি খালোঁ। তো আজিৰ ভিডিঅ'টো ভাবিছোঁ ইয়াতে এণ্ড কৰোঁ। প্লিজ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংকছ ফৰ ৱাচিং।